নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি দেখুৱাম মাজুলীৰ এখন নতুনকৈ মিনি ষ্টেডিয়াম হৈ গৈ আছে। গতিকে আহক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু মোৰ বিশেষ অনুৰোধ, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে, গতিকে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সৰুকৈ মাজুলীত ষ্টেডিয়াম বনি আছে, এয়া আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ। লগতে বাচ্চা কেইটামানক লৈ আনিছিলোঁ মোৰ লগতে। এই চব বনি আছে মাজুলী মিনি ষ্টেডিয়াম। এখন আছে জেংৰাইমুখ বৰপমুৱাত। গতিকে সকলোৱে চাবলৈ আহক এখন ষ্টেডিয়াম কিমান আগবাঢ়িছে। ইয়াতকৈ বহুত আগবাঢ়িছে চাগে। এতিয়া কেইদিনমানৰ আগত কৰা ভিডিঅ' আহি আছিলে, আচলতে এক চাইডত এনেকৈ সম্পূৰ্ণ কৰা হৈছে। এয়া চাওক, জেংৰাই বৰপমুৱা একদম নদীৰ কাষত আছে। এয়া চাওক, চাব পাৰে ষ্টেডিয়াম বনি আছে। এনেকৈ পোৱালিকেইটাৰ লগত অলপ ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ'টো চাই ইয়াৰ পাছতে অলপ সময়ৰ কাৰণে আমি আৰু এটা জেগালৈ গ'লোঁ। ইয়াৰ ওচৰতে ষ্টেডিয়ামটোৰ ওচৰতে আছে, উঠি ভাল লাগে। চাংঘৰ এখন সৰুকৈ এখন চাংঘৰ বনাইছে আৰু বনাই মেলি তাতে অলপ চবে বহি মানে অলপ এনজয় কৰিব পাৰে। চবেই উঠিলোঁ, চব কিমান ধুনীয়া পৰিৱেশ, কিমান আনন্দ মনেৰে সিহঁতে খেলি আছে। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ, বাই বাই।